নমস্কাৰ JMS নেটৱৰ্ক চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত কিছুমান নেচাৰেল হেল্থ সাপ্লিমেণ্টৰ বিষয়ে জনোৱা হয়, লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে দিয়া হয়। যদি চেনেলটো আপোনাৰ বাবে উপকাৰী হয় তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আপলোড কৰা ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত শাৰীৰিক সমস্যা আছে তেন্তে আপুনি কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ আজিৰ এই ভিডিঅ'টোত চিয়ন ডেইলি কেয়াৰ চেম্পু প্ৰডাক্টৰ ৰিজাল্টৰ বিষয়ে জনাবলৈ ওলাইছোঁ। মূৰত হোৱা উফিৰ সমস্যা আৰু ইয়াৰ ফলত কিছুমান ঘাঁহৰ দৰে সৃষ্টি হোৱা সমস্যাত এই প্ৰডাক্টটো ব্যৱহাৰ কৰি আপুনি 100% উপকৃত হ'ব। আহকচোন এই প্ৰডাক্টটো ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে এই বিষয়ে জানি লওঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। মই চিয়ন নিউট্ৰিয়েণ্টৰ ফালৰ পৰা আহিছোঁ। মোৰ নাম উৎপল হাজৰিকা হয়। বাইদেউ আপোনাৰ নামটো জনাবচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোনমণি হাজৰিকা। হয়, আপোনাৰ এড্ৰেছটো? মোৰ ঘৰ সোমদাইত, ডাকঘৰ পূব সোমদাই আৰু ডিষ্ট্ৰিক্ট গোলাঘাট। ডিষ্ট্ৰিক্ট গোলাঘাট ন? বাইদেউ আজি কিছুদিন আগত আপোনাক চিয়ন নিউট্ৰিয়েণ্টৰ ফালৰ পৰা এটা প্ৰডাক্ট দিয়া হৈছিলে। সেই প্ৰডাক্টটো ব্যৱহাৰ কৰি আপুনি কেনেকুৱা ধৰণৰ ফলাফল পাইছে জনাব নেকি? সেই প্ৰডাক্টটো মই ব্যৱহাৰ কৰি মানে যথেষ্টখিনি মই উপকৃত হৈছোঁ আৰু মানে ভাল পাইছোঁ। এনে কেনেকুৱা ধৰণৰ অসুবিধা আছিলে ন আপোনাৰ? মোৰ মূৰটো খজুৱাই থাকে আৰু তাৰপিছত মানে ফোঁহা উঠে আৰু অলপ অফিও উৎপন্ন হৈছিলে তাত। আচ্ছা আচ্ছা, মানে আপোনাৰ খজুৱাই মানে ফোঁহা উঠি যায় ন? হয়। মানে এই প্ৰডাক্টটো ব্যৱহাৰ কৰাৰ পিছত আপুনি এতিয়া সম্পূৰ্ণ সুস্থ? সম্পূৰ্ণ সুস্থ, সম্পূৰ্ণ ভাল পাইছে আপুনি? পাইছোঁ। যিহেতু আপুনি এই অসুবিধাটোৰ কাৰণে ভাল পাইছে, বেলেগ এগৰাকী মহিলাৰ যদি এনেকুৱা এটা অসুবিধা থাকে তাৰ কাৰণে আপুনি কি ক'ব? তেওঁলোকেও মই ভাবোঁ এই প্ৰডাক্টটো ব্যৱহাৰ কৰিলে সম্পূৰ্ণ তেওঁলোকে মোৰ দৰে উপকৃত হ'ব। হয়, প্ৰডাক্টটো এবাৰ দেখাব নেকি? হয়, দেখাইছোঁ। প্ৰডাক্টটো আপোনাৰ চিয়নৰ ডেইলি কেয়াৰ চেম্পু হয় ন? হয় হয়। আচ্ছা আচ্ছা, ধন্যবাদ বাইদেউ আপোনাৰ মন্তব্য আমাৰ আগত জনোৱাৰ বাবে। ইতিমধ্যে আপুনি এই প্ৰডাক্টটোৰ ফলাফলৰ বিষয়ে গম পালে। যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে আপুনি এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আপোনাৰ বা আপোনাৰ পৰিয়ালত এনে সমস্যা আছে তেন্তে কমেণ্ট কৰি জনাব। ধন্যবাদ।